নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক নৱেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। বিশেষকৈ নৱেম্বৰ মাহত যিহেতু শুক্ৰ গ্ৰহ স্বগৃহী হৈ মালব্য নামৰ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি কৰিছে, গতিকে এই ৰাজযোগৰ প্ৰভাৱত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ ফলাফল থাকিব, বিশেষকৈ চতুৰ্গ্ৰহী ৰাজযোগৰো এই মাহটোত সৃষ্টি হৈছে। গতিকে কি ফলাফল শুভ ফল আপুনি এই মাহত লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষকৈ জনাম, কাৰণ ধনুৰাশিৰ ব্যক্তিসকলৰ একাদশ স্থানত এই চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হৈছে। গতিকে একাদশ স্থানত এই ৰাজযোগে বিশেষকৈ আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন লৈ আনিব। বিভিন্ন ক্ষেত্ৰত ধন আৰ্থিক পৰিৱৰ্তন এওঁলোকৰ জীৱনত দেখা দিব। গতিকে কি শুভফল আপুনি লাভ কৰিব, সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। নৱেম্বৰ মাহটো ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ মাহ হিচাপে পৰিগণিত হ'ব, কাৰণ এই মাহত আপোনাৰ একাদশ স্থানৰ অধিপতি শুক্ৰ গ্ৰহ আপোনাৰ একাদশ স্থানত স্বগৃহী হৈ থকাৰ বাবে আপোনাৰ ধন টকা পইচাৰ এক বিশেষ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। বিশেষকৈ উপাৰ্জন পাতি বাঢ়িব, কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন ঐশ্বৰ্যৰ কাৰক গ্ৰহ, আৰু ধন ঐশ্বৰ্যৰ কাৰক গ্ৰহ যিহেতু আৰ্থিক দিশত আৰ্থিক স্থিতিয়ে এই মাহত আপোনাক আৰ্থিকভাৱে সমৃদ্ধিশালী কৰা দেখা যাব। লগতে মনৰ আশাবোৰ আপোনাৰ পূৰণ হ'ব। যদি কিবা মনত আশা পুহি ৰাখিছে তেতিয়াহ'লে দেখিব আপোনাৰ সেই মনৰ আশাবোৰ পূৰণ হোৱা মাহটোত দেখা যাব। শিক্ষা ক্ষেত্ৰতো বিভিন্ন প্ৰকাৰৰ শিক্ষা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কাৰণ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিৰ লগে লগে বাকী বুধ, ৰবি আৰু মঙল এই তিনিটা গ্ৰহৰো পূৰ্ণ দৃষ্টি আপোনাৰ শিক্ষাস্থানত থাকিব, যিটো কাৰণত একাধিক ক্ষেত্ৰত শিক্ষা লোৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। একাধিক বিষয়ত পাৰংগত আপুনি হ'ব পাৰিব। অৱশ্যে অকণমান ধৈৰ্যৰ পৰিমাণ কম হোৱা দেখা যাব। খুব কম সময়ৰ ভিতৰত এওঁলোকে পঢ়া শুনা কৰি অধ্যয়ন সমাপন কৰা দেখা যাব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কত একাধিক প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো অকণমান অৱশ্যে সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ এই ৰাশি ব্যক্তিসকলৰ আৰ্থিক দিশত এইবাৰ সম্পূৰ্ণ নৱেম্বৰ মাহটোত শুক্ৰ, বুধ, ৰবি, মঙল এই চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱে এক পৰিৱৰ্তন লৈ অনা দেখা যাব। আৰু যিহেতু বুধ গ্ৰহৰ স্থিতি একাদশত থাকিব, আৰু যিহেতু বুধ গ্ৰহ হৈছে আপোনাৰ কৰ্মৰ অধিপতি গ্ৰহ, যিটো কাৰণত কৰ্মৰ জৰিয়তে আপোনাৰ ধন টকা পইচা প্ৰাপ্তিৰ যোগ আহি পৰিব। বিশেষকৈ যদি আপুনি চৰকাৰী কৰ্ম কৰি আছে, সেই কৰ্মত এক লাভ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ব্যৱসায়ৰ অধিপতি হোৱাৰ বাবেও আপোনাৰ ব্যৱসায় বাণিজ্যটো বুধ গ্ৰহই শুভ ফল প্ৰদান কৰিব, কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, আৰু ব্যৱসায়ৰ কাৰক গ্ৰহই যেতিয়া আৰ্থিক দিশত দৃষ্টি প্ৰদান কৰে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যৰ জৰিয়তে ধন টকা পইচাৰ আগমনৰ পথবোৰ মুকলি হৈ পৰে। গতিকে এইটো মাহতো আপোনাৰ ঠিক তেনেধৰণৰ এক যোগ দেখা পোৱা গৈছে, যাৰ বাবে ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপোনাৰ ধন অহাৰ সম্ভাৱনা আছে। যদি বিবাহিত তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনেও কিছু আৰ্থিকভাৱে আপোনাক সহায় কৰিব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ জৰিয়তে আপোনাৰ ঘৰত আজি এই সম্পূৰ্ণ মাহটোত ধন অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে যিহেতু পঞ্চম স্থানত অৰ্থাৎ শিক্ষাৰ স্থানত বুধ গ্ৰহৰ স্থিতি থাকিব, গতিকে পঢ়া শুনাত বুদ্ধিমত্তা এওঁলোকৰ বৃদ্ধি পাব। গতিকে বুধ গ্ৰহৰ স্থিতিও এই মাহটোত আপোনাৰ বাবে শুভ আৰু মংগলময় দেখা পোৱা গৈছে। একেদৰে ৰবি আপোনাৰ যিহেতু ভাগ্যৰ অধিপতি হৈ উপাৰ্জনৰ স্থানত স্থিতি হোৱাটো খুব শুভদায়ক, কিন্তু যিহেতু কাতি মাহত ৰবি নিচস্ত অৱস্থা থাকে, যাৰ বাবে অকণমান বলাবল কিছু কম হোৱা দেখা যাব। অৰ্থাৎ আপোনাৰ সময়মতে হয়তো কাম বনবোৰ অকণমান পলম হ'ব পাৰে, সময়ৰ কাম বনবোৰত অকণমান বিলম্ব হোৱা
দেখা যাব। বাকী কিন্তু মঙ্গল গ্ৰহৰ প্ৰভাৱো এই মাহটোত আপোনাৰ বাবে অতি শুভ, কাৰণ একাদশত যেতিয়াই একাধিক গ্ৰহৰ স্থিতি হয় তেতিয়াই উপাৰ্জনত এক বিশেষ পৰিৱৰ্তন অহা দেখা যায়। গতিকে বিশেষকৈ লক্ষ্য কৰিলে এই সম্পূৰ্ণ মাহটোত আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত চতুৰ্গ্ৰহী ৰাজযোগে শুভ ফল দিয়া দেখা যাব। যদিও মঙ্গল গ্ৰহ শুক্ৰৰ সৈতে একেলগে থকাটো সিমান শুভদায়ক নহয়, কিন্তু যিহেতু একাদশ স্থানত আছে, যিটো কাৰণত একাদশত শুভ গ্ৰহ হওক অশুভ গ্ৰহ হওক প্ৰত্যেকটো গ্ৰহই শুভ ফল সদায় প্ৰদান কৰে। আৰু এই মাহত যিহেতু আপোনাৰ একাদশত এই একাধিক 4টা গ্ৰহ থাকিব, যিটো কাৰণত আপোনাৰ উপাৰ্জন পাতিত প্ৰভাৱ পৰিব, শুভ প্ৰভাৱ আহি পৰিব আৰু মনৰ আশাবোৰ পূৰণ হোৱা দেখা যাব। অৱশ্যে নতুন নতুন প্ৰেম সম্পৰ্কত আপুনি খৰতকীয়াকৈ সিদ্ধান্ত এই মাহটোত নল'ব, কাৰণ খৰতকীয়াকৈ সিদ্ধান্ত ল'লে অকণমান কেতিয়াবা ভুল সিদ্ধান্ত হ'ব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। বাকী চৰকাৰী ক্ষেত্ৰতো কিবা শুভ খবৰ হয়তো এই মাহত আহিব পাৰে। বিশেষকৈ কৰ্মপতি বুধে আপোনাক এই মাহত চৰকাৰী ক্ষেত্ৰত কিবা শুভ ফল দিয়া দেখা যাব। গতিকে আপুনি যদি অকণমান এক্টিভ থাকে, কিছু গুৰুত্ব ৰাখে, তেতিয়াহ'লে দেখিব কৰ্মস্থানতো আপোনাৰ এক বিশেষ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব। যদি আপুনি বিবাহিত ব্যক্তি, তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। সন্তানে মনৰ আশাবোৰ পূৰণ কৰোৱা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্য পাতিটো এক পৰিৱৰ্তন অহা দেখা যাব, কাৰণ শুক্ৰ গ্ৰহ হৈছে সৌন্দৰ্যৰ কাৰক গ্ৰহ, আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহৰ শুভ স্থিতি আপোনাৰ এই মাহটোত আপোনাৰ নিজৰ সৌন্দৰ্য পাতি বঢ়াব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত এই মাহটোক আপোনাক চতুৰ্গ্ৰহী ৰাজযোগে শুভ ফল দিব, কাৰণ সকলোতকৈ আৰ্থিক ক্ষেত্ৰত শুভ ফল প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত শুক্ৰ, বুধ, ৰবি, মঙ্গল এই 4টা গ্ৰহৰ যিহেতু সংযোগ আপোনাৰ আৰ্থিক ক্ষেত্ৰত হৈছে, গতিকে আপুনি লক্ষ্য কৰিব এই মাহত আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব। গতিকে আশীষ কৰিছোঁ এই মাহটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।